Bye, Ma. Bye. Hello guys, it's more sudden vlog. Welcome back to my channel. Aji mung nibole ahile kune. Moi ete goi asu by the way SIVSAGAR. Aru aji mung nibole ahile Tia. Aru tole Dipankar da. Here my visa is golden. এতিয়া আমি আহি পাইছো মানে আহি পোৱাহি নাই আমি ৰখিছো এখিনি কোত এখিনি ৰঙলা বজাৰ বুলি কয় কি বুলি খুৱাম তো ইয়াতে বজাৰ আছে মানে so this is how people sell their veggies and guys isn't this view really pretty I'm in just love with this view like iman dhuniya lagise sauk na aru yate rainbow like एकदम परफेक्ट वेदर और बहुत धुनिया মই আহি পালো হি SIVSAGAR মোৰ মাহীৰ ঘৰ আছে ইয়াতে বহুত সাডেন প্ল্যান হৈ গল পুটুকে আহা হৈ গল মই একচুয়ালি ব্লগটো কালিতে স্টার্ট কৰিছিলো কিন্তু আহি ইমান ভাগৰ লাগিলে যে হৈ থাকিলো আৰু এতিয়া আজি দিনটো একো কৰা নহল বিশেষকে তেনেকুৱা হৈ উঠিলো হৈ উঠি মুভি এখন চালো নেটফ্লিক্সত অনেক বুলি চাব পাৰে ভাল মুভি হয় तार परा भात सात स्वालीजनी दिया ताई स्कूल गल तार परा इटा ट्यूशन गइसे ट्यूशनर परा हिबो सो भाबिसु इटिया अलप गधुलिके उलाई जाऊ दिनत भात सात खाइ बय हुलु आरो इटिया हिबो मन्दिरলৈ जाऊ ताके আজি ताते সোমবাৰো হয় सो आशा কৰিলো ব্লগটো আগলৈ চাই যাব মই গাপা ধুই এয়া কুৰ্তি পিনিলো জিন্স আছিল জিন্সৰ লগতে পিনিলো নতুনকে সিলাই আনিছিলো আমি ৰেডি হৈ ললো এয়া দিয়াও আজি কুট একেলগে যাবলৈ মই ইমান কথা কৈ চবে কৈছে যে মই শকত হৈ গৈছো আৰু আজি বতৰটো বৰ বতাহ মাৰি আছে পিছে বৰষুণ দিও নিচিনা হৈছে কিন্তু নিদিব চাগে গৰমো আছে সো আমি এটা গৈ আছো কত গৈ আছো আৰু ফলে মাহি আহি আছে এতিয়ালৈকে ওলাই বাট আহি আছে তাৰপৰা শিৱদৌলৰ পাছত ক'ত যাম ডাঙৰ মাহী ঘৰ এই জেঠাইক মোৰ ডাঙৰ মাহী আৰু এইখিনিতে আমি উঠিলো টুকটুকত বহুত ভাল লাগে এইখনত উঠি সঁচা ক'ব গ'লে মানে বতাহ মাৰি থাকে ন বহুত ভাল লাগে আৰু এইখন হয় বৰ্ডিং ফিল্ড SIVSAGAR ইয়াত খেল চেলবোৰ খেলে আৰু চ' এয়া বজাৰখন সৰু সুৰাকৈ এতিয়া চাই থাকোঁ বোলো কি কয় শিৱসাগৰ এইখিনিত তুমি যে কৈছিলা বহুত আৰু এয়া আহি পালোঁ আমি SIVSAGAR শিৱদৌললৈ আৰু ইয়াত বহুত এটা ধুনীয়া পৰিৱেশ বহুত ধুনীয়া লাগিলে ইয়াত গৈ আৰু এইখিনি খালি অলপ মানে মোৰ এটা কথা বেয়া লাগিলে যে ইয়াত অলপ ধুনীয়াকৈ থ'ব পাৰিলে হয় বহুত এনেকৈ বহুত ঘাঁহ বহুত বেছি আছিলে অলপ চফাকৈ ধুনীয়াকৈ থ'ব পাৰিলে হয় এইখিনিতে বাহিৰতে এনেকৈ দিছে চাকি জ্বলোৱা জেগাখিনি বহুত বতাহ মাৰি থাকিলে বাৰু বাট ভাল লাগিলে মনটো বহুত ভাল লাগিলে এইখিনিতে মাহী মই দিয়া আহিলোঁ চাকি জ্বলাবলৈ বহুত এটা ধুনীয়া মানে এটা এনভাইৰনমেণ্ট আৰু And this temple is known as Shiv and I have mentioned it for what it is famous for. So you can read it and yeah, this is very sacred place for every people over here and that golden one that's known as Colossi, it's pure gold and there are many stories that kings made it and British came to take it but they couldn't because this place is very sacred and yeah
so it's very beautiful. You can agor dinote iman mane talent asile no, just look at this how they have made it so beautiful. Hi niki aji diai mo bahut knowledge dise ya Hanuman mandir to loi gol Hani mandir to loi gol okol jinbu purona hebur sthapit hoisile hebure ase ক'ত গৈ আছো ফুচকা খাবলৈ গৈ আছো দিয়া এইটো টাইমত ভোক লাগে তুমি পঠান না কমে আছে বেশি হলো কই এতিয়াহে যাম আমি বজাৰ ক্লাছ আহিবা ক'ত মানে মোৰ মাহী ঘৰ ডাঙৰ মাহী ইয়াত আকৌ চিৰিকেইটা একদম এভাৰেষ্ট উঠাৰ দৰে নিচিনা এভাৰেষ্টতে উঠিছোঁ একদম মনে মনে যাওঁ এতিয়া এইটো পনীৰ এইটো লুচি এইটো কাষ্টাৰ্ড So ইয়াতে আমি খালো মাহী ডাঙৰ মাহী ঘৰত সেয়া হয় সৰু মাহী সেয়া হয় বাবু এতিয়া এতিয়া ঘৰলৈ যাবলৈ ওলালো বাই বাই ভাব লাগিব তুমি আহিবা দেই এইমাত্ৰ আমি ঘৰলৈ আহি পালোঁ আৰু এতিয়া আমি চেঞ্জ কৰিম বহুত টায়াৰ্ড হৈ গৈছোঁ ন আৰু আমি চিপছ আনিলোঁ আৰু ৰাতি ভূতৰ মুভি চাম আৰু খাই হে গাইজ আমি এতিয়া ফ্ৰেছ হৈ ল'লোঁ ফ্ৰেছ হোৱাৰ পাছত ইয়াত আমি দিয়াৰ কাম কৰি আছোঁ কি বনাব দিছে স্কুলৰ কাৰণে ভেকেশ্যনৰ কাৰণে তাত কিছুমান কি বুলি কয় ডেক'ৰেশ্যনৰ কিছুমান বস্তু বনাবলৈ আৰু ফ্লাৱাৰ হৈ গ'ল ফ্লাৱাৰটো তাৰপিছত আমি এটা কৰি কাটিম কেইবাটাও ফ্লাৱাৰ এনেকৈ সেইটো এটা হৈ যাব তাৰপাছত দেখাম আৰু আপোনালোকক বাই থাকক এইফালে আমি বনালোঁ এইটো হয় চামাৰ ভেকেশ্যন হৈ গ'ল আৰু এইটো দিয়াই বনাইছে ৱেলকাম টু আৱাৰ ক্লাছৰুম ডান এতিয়া আমি শুম চাগে অলপ শুমে এতিয়া আমি শুবলৈ যাওঁ অলপ কথা চথা পাতি আৰু লাহেকৈ টোপনি যামগৈ আৰু বাই বাই see you so guys don't forget to like share and subscribe guys welcome back to my channel